বৰ্তমান তুমি অহাই নাই আঁকা বাঁকা চলিছে আঁকা বাঁকা চলিছে আজি আমাৰ কলেজৰ লাষ্ট ডে হয় আমি এক্সাম দিবলৈ আহি আছোঁ লাষ্ট এক্সাম হয় তো আপোনালোকৰ অনুভৱ কেনেকুৱা ফাৰ্ষ্টতে ইণ্ট্ৰডিউচ দিছোঁ ইহঁত দুজনী মোৰ লগৰ হয় বেষ্ট ফ্ৰেণ্ড হয় অনুভৱটো रुको जरा सबर करो আমাৰ লাষ্ট এক্সাম আৰু আমি কেনেকৈ 3 বছৰটো পাৰ কৰিলোঁ আমি এইবোৰৰ কথা ইমানকৈ গমেই নাপালোঁ আমাৰ লগজনী বহুত এনজয় আজি আপোনালোকৰ লগত লাষ্ট এক্সাম কি হ'ব নাজানো কিন্তু এইখিনি এনজয়মেণ্ট যে কৰিম সেইখিনিয়ে ভাবি আছোঁ আৰু এক্সামৰ কথা একো ভবাই নাই কি হ'ব কি নাই পঢ়া শুনাৰ নামত নাই ये बड़ी अच्छी बात कही आप কলেজৰ লাইফটো শেষ আৰু 3 বছৰ কেনেকৈ পাৰ হৈ গ'ল আমি গমেই কেনেকৈ কি এনজয়মেণ্ট কৰিম গোটেইখিনি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কলেজ আহি পালোঁ লাষ্ট একদম ইমান বেয়া লাগিছে মনটো কলেজখন ভালকৈ চাই লৈছোঁ ইয়াৰ পিছত আহিলেও তেনেকৈ এইটো চাব মানে কি চাবলগীয়া কিবা আছে নাই আৰু কেতিয়ালৈ আহিম এতিয়া আমি এক্সামৰ ৰুমৰ ফালে গৈ আছোঁ আৰু আমাৰ কি এক্সাম হ'ব ঠিক নাই বহুত সোনকালে আহি গ'লোঁ খোলা নাই আমি এনেকুৱা সোনকালে আহিলোঁ বহুত সোনকালে আহিলোঁ আজি লাষ্ট এক্সাম বুলি একো নাই অকণ এটা বান্ধৱীকেইটা ইমান চটফটাই ফুৰে ঐ ये रहा हमारा कॉलेज लास्ट कॉलेज কোনোৱে নাই চাওক খোলা নাই ইমান আগত ধুনীয়া আহিছে এইফালে ৰুমকেইটা চাই আহোঁ সকলোৰে লগতে শ্বেয়াৰো কৰি আছোঁ আজি আমাৰ PHD কলেজখন কেনেকুৱা কি ধৰণৰ আমাৰ কলেজৰ বাগিচা ধুনীয়া আমাৰ কলেজখন আৰু ইফালে হিষ্ট্ৰী কি ৰুম আছে হিষ্ট্ৰী ক্লাছ কৰাই এডুকেশ্যন ডিপাৰ্টমেণ্ট কেমেৰা লগাই থৈছে আমাৰ ফটো আমি ইমান মনে মনে ক'ব লগা হৈছে মানে ইয়াত পূৰা মানে ছাৰহঁত থাকিব পাৰে ন তো এনেকৈ চিঞৰ বাখৰ কৰিছে CC কেমেৰাও আছে তেনেকৈ ভিডিঅ' বনাব নোৱাৰি ন তাতে মানে বহুত পূৰা ঠাণ্ডা লাগি থাকে তো ইয়াত মানে বহুত ভাল লাগে আন্ধাৰ হৈ থাকে আমি আগতে এইকণতে বেছি টাইম এইকণতে থাকোঁ ন বেছি টাইম মানে বহুত ভাল লাগে কলেজৰ এইকণ জেগা বহুত মনত পৰিব খুব আড্ডা পিটি থাকে বতাহ মাৰি থাকে গৰম হৈ যায় এইকণতে পূৰা আড্ডা পিটি থাকোঁ ন আমি তো গাইজ আমি ক্লাছৰুম আহি পাই গ'লোঁ এয়া আমাৰ কোনোৱেই নাই ইয়াত আমি পৰীক্ষা দিম আমি গোটেই ৰুমটো খালী অলপ পিছত লাহে হ'ব আৰু আমি বহুত সোনকালে আহি গ'লোঁ 9টা বজাৰ পৰা এক্সাম আছিলে উদয় অহা নাই অলপ ৱেইট কৰিলে নিশ্চয় আহিব কিয় নাহিবই নহয় মন্টু বুদ্ধি তো আমি এক্সাম দি উঠিলোঁ আৰু এক্সাম দি উঠাৰ পিছত এয়া চিন আমি ক্ৰিয়েট কৰিছোঁ আমাৰ মস্তি চলিছে এয়া হাঁহিব পাৰি এই কংকনৰ নামটো কি আছিলে আঁকা বাঁকা চলিছে ফাইনেলি এক্সাম খতম হ'ল আৰু আমি এক্সাম খতম হোৱাৰ পিছত লগৰখিনিৰ লগত বহুত এনজয় কৰিলোঁ ইজনী সিজনীৰ যাতে ভৱিষ্যতে মেমৰি এটা থাকে তো ইজনী সিজনী কাপোৰত কিবা কিবি লিখিলোঁ লিখাৰ পিছত এতিয়া আমি কিবা খাব যাম এখন ৰেষ্টুৰেণ্টত আহিছোঁ এতিয়ালৈকে আমাক খাবলৈ দিয়াই নাই চবৰে মন শুকান গ'ল এতিয়ালৈকে আমি
ৱেইট কৰি আছোঁ এতিয়ালৈকে অৰ্ডাৰ দিছোঁ এতিয়ালৈকে আহিয়ে পোৱা নাই ইমান ৱেইট কৰাৰ পিছত ফাইনেলি খানা আহি পালেহি এয়া আমাক খাবলৈ দিছে আমি বৰ্তমান চিকেন লাগিছে দিছোঁ অৰ্ডাৰ যাৰ পিছত এইটো ৰোলটো পাইছে তাৰপিছত আপোনালোকৰ চ' গাইজ আমি এইমাত্ৰ খাই মেলি আহিলোঁ এতিয়া আমি ঘৰলৈ যাম তো ইয়াতে মানে ভিডিঅ'টো সামৰণি মাৰিছোঁ নেক্সট ব্লগৰ কাৰণে ৱেইটিং কৰিব আমাৰ এই ভিডিঅ'টো লাইক কমেণ্ট যদি শ্বেয়াৰ ভাল পায় আৰু ভাল নাপালেও কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু বেল আইকনটো ক্লিক কৰিব